আমি এক দোয়া করমু আমি তা শের মদিনাত নবীজির ভাওর করে বইয়া বাপে জিবরিল বাপ মানা আরবিতে দরওয়াজা ইখান এখন বন্ধ হয়ে গেছে জিবরিল নবীজি থাকতে যে আইতা যে দরওয়াজা পায় অনু বইয়া আমি খাতা কলম দিয়ে লেখি আর গাইয়া আমার ভাই অকল আমি আপনারা সামনে এক টুকরা গাইয়ার সারা এখন সময় নাই আপনারা আমিন কইও আল্লাহ আমি উল্টিয়া পড়ি আমার ফাহ হবত থাকে না শরীরও কোনো দাঁত শক্তি থাকে না আমি সুবহানা রব্বিয়াল আলা কইনি না আজিম কই বাক্কা হাজি সাহেব বাংলাদেশের দুই একজনরে মাথাইলাম ভারতর আসাম কইলে এইটা সারার হাল হলা আমি বলে মনে হয় আমার হাল হলা কিন্তু নবী সামনে হুতনো খোসায় ফাঁকাতি পালিতি গুড়া অনু কয়বার সুবহানা রব্বিয়াল আলা কইতায় আর কয়বার সামি আল্লাহ ওটা কোনো মনে রইবার কথা নি আমার ভাই হল বুজুর্গ হল আমি এক দোয়া করি আর দলি বীরের মুসলমান হলো লাগিয়া আল্লাহ কবুল করবা থান গেছে কোনটা অসম্ভব নাই আপনারা আমিন কইও আজল আমার লেখা আমার বানাইলে আমি হনু লেখছি হনু গাইছি গাই হামেশা গেলে আজল কে আগে আলো মে খাবে মে দেখা দে রহমা নবী কা চেহারা আল্লাহুম্মা আমিন ইকানোর বাংলা কইলে আপনারা বুঝিলেইবা আল্লাহ খাবে নবীজির সঙ্গে মুসাফা করাও গুনাহগারের মনের আশা ফনি ফুরাও কুরআন की तफसीर उसी है सीरत नूरानी चेहरा मदीना सुया सुभान अल्लाह लाई है रंगिस नबी ने आलम या अल्लाह बर्बाद गुलिस्ता करने को बस एक ही उल्लू काफी था बर्बाद गुलिस्ता करने को बस एक ही उल्लू काफी था हर शाख पे उल्लू बैठा हो अंजाम गुलिस्ता क्या होगा अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुहू नहमदुहु व नसल्ली अला रसूलिहिल करीम अम्मा बाद महतरम जनाब साहेबान আজি মই আপোনালোকৰ আগত অতি আক্ষেপেৰে এটা কথা প্ৰকাশ কৰিব বিচাৰিছো মোৰ নাম মোহাম্মদ মিনহাজুল ইসলাম মোৰ আব্বাজান মৰহুম মৌলানা শামসুল ইসলাম কাছিমি সাহেব প্ৰায় অসমৰ সকলোৰে পৰিচিত এজন দক্ষ আলিম লগতে তেওঁ এজন দক্ষ শায়ৰ আছিল পৰিতাপৰ কথা মই কালি হঠাতে এটা ভিডিঅ' দেখা পালোঁ ইউটিউবত নিজামী গোল্ডেন নামৰ এটা চেনেলে এজন বিশিষ্ট বক্তা মৌলানা আলী আহমদ সাহাবৰ এটা বক্তৃতা মই দেখিলোঁ দেখি মোৰ বৰ দুখ লাগিল তেখেতে গান গায় গজল গায় বয়ান কৰে মই খুব ভাল পাওঁ তেখেতক মই আগতো তেখেতৰ ভিডিঅ'বোৰ চাইছিলোঁ তেওঁ বিভিন্ন ধৰণৰ অভিনয়েৰে মানুহক বুজাব বিচাৰে যিকোনো হওক মই ভাবোঁ তেখেতৰ এইটো এটা নিজা ট্ৰিক হয় নিজা বুদ্ধি হয় কিদৰে মানুহক ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিব পাৰে কিন্তু সকলোতকৈ আক্ষেপৰ কথা মোৰ কল্পনাৰো অতীত তেখেতে যে ইমান ডাঙৰ এটা মিছা কথা ক'ব মই সপোনতো ভবা নাছিলোঁ মোৰ আব্বাজানৰ লিখা এটা শায়ৰ উৰ্দু
কবিতা তেখেতে বিভিন্ন অভিনয়ৰে জনসাধাৰণৰ আগত গাইছে আৰু প্ৰকাশ কৰিছে। এবাৰ নহয়, দুবাৰ নহয়, তিনিৰ পৰা 4 বাৰলৈকে তেওঁ নিজৰ ফালে ইংগিত কৰি কৈছে, আপোনালোকে শুনিব, মই হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰৌজাই মুবাৰকত গৈ বাবে জিব্ৰিল যিখন দৰ্জা আগতে ইব্ৰাহিম আলাইহিছ সালাম যেতিয়া হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ আহিছিল, সেইখন দৰজা ব্যৱহাৰ কৰিছিল। আৰু তেখেতে বোলে সেইখন দৰজাৰ কাষত বহি হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ভৰিৰ পিছফালে বহি তেখেতে হাতত কাগজ কলম লৈ সেই কবিতা, সেই শায়ৰীটো লিখিছে। কিমান ডাঙৰ মিছা কথা! শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে নিজে অনুভৱ কৰিব। হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা উল্লেখ কৰিছে, বাবে জিব্ৰিলৰ কথা উল্লেখ কৰিছে। কান্দি কান্দি অভিনয়েৰে তেওঁ মানুহক বিশ্বাস দিয়াব বিচাৰিছে আৰু তেওঁৰ মান যশস্যা বৃদ্ধি কৰিব বিচাৰিছে। কৰক, মোৰ তাত কোনো আপত্তি নাই। কিন্তু তেখেতে বেলেগ এজন ৰাইটাৰৰ এটা কবিতা, এটা গজল, এটা শায়েৰ নিজে লিখা বুলি কৈ এনেধৰণৰ এটা মিছা প্ৰচাৰ কেনেকৈ কৰিব পাৰে? শ্ৰদ্ধা ৰাইজ, আপোনালোকে বিচাৰ কৰক। তেখেতে কৈছে, अजल के आगे आलो में खब में देखा दे रहमान नबी का चेहरा। সেই কবিতা, সেই শায়ৰীটো তেওঁ লিখিছে বুলি আক্ষেপৰ কথা। মই বৰ দুখ পাইছোঁ, মোৰ আব্বাজান ইন্তেকাল হোৱাৰ বহুদিন হোৱা নাই। গত 1 ডিচেম্বৰত মোৰ আব্বাজনৰ ইন্তেকাল হৈছে আৰু 3-4 মাহৰ ভিতৰতে তেখেতে এনেকুৱা এটা মিছা কথা পাব্লিকৰ আগত প্ৰকাশ কৰিছে। গতিকে মই বৰ দুখ পাইছোঁ আৰু মই তেখেতক সকীয়াই দিছোঁ যাতে অনাগত দিনত অকল মোৰ আব্বাজনৰেই নহয়, যাতে কোনো ৰাইটাৰৰ শায়েৰ, কবিতা এইদৰে চুৰ নকৰে আৰু মিছাকে পাব্লিকৰ আগত প্ৰচাৰ নকৰে। এইটো সঁচাকৈ বৰ লাজৰ কথা। তেওঁ এজন ভাল মানুহ, তেওঁ এজন আলিম। এজন আলিমে এনেকুৱা কৰাটো সমাজৰ বাবে এটা শুভ লক্ষণ নহয়। গতিকে এনেকুৱা কামৰ পৰা তেখেতক বিৰত থাকিবলৈ মই সজোৰে আহ্বান জনাইছোঁ। আৰু ৰাইজ, আপোনালোকেও উপলব্ধি কৰিব, এইজন মহা মনীষী হজৰত আল্লামা মৌলানা আলী আহমদ চাহাবৰ এনেকুৱা মিছা প্ৰচাৰবোৰ কিমান যুক্তিসংগত। ধন্যবাদ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।